নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আমাৰ টাইমছ মহাবাহু চেনেলটোলৈ স্বাগতম জনাইছোঁ। থাম্বনেইলত দেখুওৱাৰ দৰে আমি 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। মধ্যযুগৰ অসম বুৰঞ্জী ভাগ 3। ইয়াৰ আগৰ ভাগ দুটা আমি ডেছক্ৰিপশ্যনত লিংক দি দিম, যদি চোৱা নাই চাব। অসম পুলিচ, এগ্ৰিকালচাৰ, PNRD, APDCL, ছেক্ৰেটেৰিয়েট আৰু অসমৰ সমূহ চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহৰ বাবে অতি গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্ন আমি বাছি লৈ আহিছোঁ। কেনেকুৱা পাই জনাব। আজি প্ৰথম প্ৰশ্নটো, আহোম ৰজাসকলৰ মৃতকৰ সৎকাৰ কৰা ঠাইখনক কি বুলি কোৱা হয়? অপশ্যনসমূহ আছে চামচন, মৈদাম, তুমুলচ আৰু দৌল। শুদ্ধ উত্তৰটো হ'ব মৈদাম। অপশ্যন খত আছে, শুদ্ধ উত্তৰটো হৈছে মৈদাম। এইটো খুব ইম্পৰ্টেণ্ট, মনত ৰাখিব। আৰু আমি ভিডিঅ'টো শেষত প্ৰশ্নবিলাক কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। দ্বিতীয় প্ৰশ্নটো, কোন শতিকাত ইবন বটুতাই অসম ভ্ৰমণত আহে? ত্ৰয়োদশ শতিকা, পঞ্চদশ শতিকা, দশম শতিকা আৰু আছে চতুৰ্দশ শতিকা। শুদ্ধ উত্তৰটো হ'ব চতুৰ্দশ শতিকা। চতুৰ্দশ শতিকাত ইবন বটুতাই অসম ভ্ৰমণ কৰিছিলে। তেওঁ অসম ভ্ৰমণ অতিশয় গুৰুত্বপূৰ্ণ আছিলে। খুব ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো, মনত ৰাখিব। চতুৰ্দশ শতিকাত। 3 নম্বৰ প্ৰশ্ন, হাজোৰ পুৱামক্কা দৰগাহ কোনে নিৰ্মাণ কৰে? হাজোৰ পুৱামক্কা দৰগাহ কোনে নিৰ্মাণ কৰে? অপশ্যন ক, গিয়াছুদ্দিন আউলিয়া, আজান পীৰ, মিৰ্জুমলা আৰু কুতুবুদ্দিন আইবাক। শুদ্ধ উত্তৰটো হ'ব গিয়াছুদ্দিন আউলিয়া। গিয়াছুদ্দিন আউলিয়াই হাজোৰ পুৱামক্কা দৰগাহ নিৰ্মাণ কৰিছিলে। এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন। এইটো এখন বহীত লিখি ৰাখিব। আপোনালোকে ভিডিঅ'টো চাই থাকোঁতে এখন বহি লৈ ল'ব, লিখি যাব। 4 নম্বৰ প্ৰশ্নটো, কোনজন আহোম ৰজাক প্ৰথম স্বৰ্গনাৰায়ণ উপাধি দিয়া হৈছিল? এইটো প্ৰশ্ন বাৰে বাৰে আহি আছে, আগতেও আমি পাইছিলোঁ। চুহুংমুং, চুডাংফা, চুলিকফা আৰু চুকাফা। শুদ্ধ উত্তৰটো হ'ব চুহুংমুং। তেখেতক চুহুংমুঙক স্বৰ্গনাৰায়ণ বুলি কোৱা হৈছিলে। স্বৰ্গনাৰায়ণটো অৱশ্যে হিন্দু নাম, পিছলৈ হিন্দু নাম লৈছিলে। পৰৱৰ্তী প্ৰশ্ন, লাচিত বৰফুকনৰ মৈদাম বৰ্তমান কোন ঠাইত অৱস্থিত? এইটো আমি প্ৰশ্ন এনেও জানিব লাগে যে লাচিত বৰফুকনৰ মৈদামনো বৰ্তমান কোন ঠাইত আছে। অপশ্যনসমূহ আছে আমিনগাঁও, যোৰহাট, চৰাইদেউ আৰু মাজুলী। শুদ্ধ উত্তৰটো হ'ব যোৰহাট। যোৰহাটৰে নৰা শিলৈদাৰী গাঁৱত। এইটো খুব ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিব। এইটো এনেও জানিব লাগে লাচিত বৰফুকনৰ মৈদাম ক'ত আছে। আউনী আটী আৰু দক্ষিণপাট সত্ৰ কোনে প্ৰতিষ্ঠা কৰে? ৰুদ্ৰসিংহ, জয়ধ্বজ সিংহ, প্ৰতাপ সিংহ আৰু শিৱসিংহ। শুদ্ধ উত্তৰটো হ'ব জয়ধ্বজ সিংহ। আউনীআটী আৰু দক্ষিণপাট সত্ৰ মাজুলীত এই দুখন সত্ৰৰ প্ৰতিষ্ঠা কৰিছিলে জয়ধ্বজ সিংহই। এইটো ইম্পৰ্টেণ্ট, মনত ৰাখিব। আমি আহিম পৰৱৰ্তী প্ৰশ্নলৈ। আহোমৰ প্ৰথমজন বৰফুকন কাক নিযুক্ত কৰা হৈছিলে? বদনচন্দ্ৰ বৰফুকন, লাচিত বৰফুকন, লাঙি পানীচিয়া বৰফুকন, লালুকসোলা বৰফুকন। আহোমসকলে বৰফুকন পদবী সৃষ্টি কৰিছিলে। তেওঁলোকে শাসন সুপৰিচালিতভাৱে চলাবলৈ। শুদ্ধ উত্তৰটো হ'ব লাঙি পানীচিয়া বৰফুকন। খুব ইম্পৰ্টেণ্ট এইটো, লাঙি পানীচিয়া বৰফুকন। 8 নম্বৰ প্ৰশ্নটো, কোনজনা আহোম ৰজাৰ দিনত বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কৰে? এইটো খুব ইম্পৰ্টেণ্ট। বৰবৰুৱা আৰু বৰফুকন পদৰ নাম আমি শুনিছোঁ। কাৰ দিনত হৈছিলে? লক্ষ্মীসিংহ, গদাধৰ সিংহ, প্ৰতাপ সিংহ আৰু ৰুদ্ৰসিংহ। এইটো হৈছিলে প্ৰতাপ সিংহৰ দিনত। প্ৰতাপ সিংহই প্ৰথমতে বৰবৰুৱা আৰু বৰফুকন পদবী সৃষ্টি কৰিছিলে। পৰৱৰ্তী প্ৰশ্নটো আহিম। পৰৱৰ্তী প্ৰশ্নটো হৈছে, সতী সাধনী কোন বংশৰ ৰাণী আছিল? সতী সাধনী বীৰাংগনা আছিলে, আমি জানো এইটো। আহোম, চুতীয়া, কোচ আৰু মটক। সতী সাধনী আছিলে চুতীয়াসকলৰ শেষৰ গৰাকী ৰাণী। সতী সাধনী আছিলে চুতীয়াসকলৰ শেষৰ গৰাকী ৰাণী। এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন খুব। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ, বধকাব্য গ্ৰন্থৰ ৰচক কোন? মাধৱদেৱ, অনন্ত কন্দলী, ৰাম সৰস্বতী আৰু মহেন্দ্ৰ কন্দলী। কোনটো শুদ্ধ হ'ব যেন লাগিছে? নিজে ভাবকচোন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অনন্ত কন্দলী। অনন্ত কন্দলী নহয়, ক্ষমা কৰিব, ৰাম সৰস্বতী। ৰাম সৰস্বতী আছিলে বধকাব্য গ্ৰন্থৰ ৰচক।
পিছৰ প্ৰশ্ন 11 নম্বৰ প্ৰশ্নটো চুতীয়াসকলৰ প্ৰথম ৰাজধানী কোনখন শদিয়া যোৰহাট মাইবং আৰু স্বৰ্ণগিৰি ইয়াতে সকলোৱে কনফিউজ লাগে যে শদিয়া বুলি ভাবে কিন্তু শদিয়া নহয় সেইকাৰণে প্ৰশ্নটো ইয়াত লোৱা হৈছে শদিয়াসকলৰ প্ৰথম ৰাজধানী আছিলে স্বৰ্ণগিৰি এইটো খুব ইম্পৰ্টেণ্ট স্বৰ্ণগিৰি এইটো লিখি ৰাখিব স্বৰ্ণগিৰি পৰৱৰ্তী প্ৰশ্ন কোনজনা আহোম ৰজাক গড়গঞা ৰজা বুলি জনা যায় চুলিকফা চুহুংমুং চুক্লেনমুং আৰু চুডাংফা শুদ্ধ উত্তৰটো হ'ব চুক্লেনমুং তেখেতক গড়গঞা ৰজা বুলি কোৱা হয় তেখেতে কিয় কোৱা হয় তেখেতে বকতাৰ পৰা গড়গাঁৱলৈকে নিজৰ ৰাজধানী লৈ আনিছিলে সেইকাৰণে তেওঁক গড়গঞা ৰজা বুলি কোৱা হয় এইটো ইম্পৰ্টেণ্ট বকুল কায়স্থ আছিল গণিতজ্ঞ কবি গায়ক নে বুৰঞ্জীবিদ কোনটো হ'ব যেন লাগিছে কমেণ্ট কৰিব বকুল কায়স্থ আছিলে এজন কামৰূপৰ সেই সময়ত গণিতজ্ঞ তেখেতে কেইবাখনো বিখ্যাত গণিতৰ পুথি লিখি গৈছিল তেখেত আছিল গণিতজ্ঞ এইটো গুৰুত্বপূৰ্ণ মনত ৰাখিব পৰৱৰ্তী প্ৰশ্নটো আহিছে কামৰূপৰ বিক্ৰমাদিত্য বুলি কোন ৰজাক কোৱা হয় পুষ্যবৰ্মন নৰকাসুৰ নৰনাৰায়ণ আৰু ভগদত্ত শুদ্ধ উত্তৰটো হ'ব নৰনাৰায়ণ কামৰূপৰ বিক্ৰমাদিত্য বুলি আখ্যা দিয়া হৈছে খুব এজন প্ৰতাপী ৰজা আছিলে নৰনাৰায়ণ খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব এইটো মূলা গাভৰু কোন আছিল বীৰাংগনা মূলা গাভৰু কোন আছিল ৰুদ্ৰসিংহৰ ভগ্নী ৰাজেশ্বৰ সিংহৰ পত্নী ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী নে আতন বৰগোহাঁইৰ পত্নী মূলা গাভৰু আছিলে ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী আছিলে খুব ইম্পৰ্টেণ্ট এইটো মনত ৰাখিব বীৰাংগনা মূলা গাভৰু কাৰ পত্নী আছিলে ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী পৰৱৰ্তী প্ৰশ্নটো আহিছোঁ অসমৰ শিৱাজী বুলি কাক আখ্যা দিয়া হৈছে লাচিত বৰফুকন ৰাজেশ্বৰ সিংহ ৰুদ্ৰসিংহ আৰু শেষৰ অপশ্যনটো আছে ভাস্কৰ বৰ্মন শুদ্ধ উত্তৰটো হ'ব লাচিত বৰফুকন লাচিত বৰফুকনক অসমৰ শিৱাজী বুলি কোৱা হয় তেখেত এজন জাতীয় বীৰ আছিল মোগলৰ সৈতে তেওঁ যুদ্ধ কৰিছিলে শৰাইঘাটৰ ৰণত সেইবাবে তেখেতক শিৱাজী বুলি কোৱা হয় পিছৰ প্ৰশ্ন চখৰী ফেটি বুৰঞ্জী কোনে প্ৰণয়ন কৰে আতন বৰগোহাঁই কবিৰাজ চক্ৰৱৰ্তী আৰু নুমলী বৰগোহাঁই আৰু লালুকখোলা বৰফুকন চকৰি ফেটি বুৰঞ্জীখন আমি নাম শুনিছোঁ প্ৰণয়ন কৰিছিলে নুমলী বৰগোহাঁই এইটো প্ৰশ্ন কেতিয়াবা দিয়ে যে চকৰি ফেটি বুৰঞ্জী কোনে প্ৰণয়ন কৰিছিলে খুব ইম্পৰ্টেণ্টটো 18 নম্বৰ প্ৰশ্নটো কোন বছৰত আহোমৰ ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ লৈ অনা হয় আহোমৰ তৃতীয়খন ৰাজধানী আছিলে ৰংপুৰ আৰু চতুৰ্থ ৰাজধানী যোৰহাট অৰ্থাৎ যোৰহাটলৈ কোন বছৰত লৈ অহা হৈছিলে 1794 1763 1811 আৰু 1804 শুদ্ধটো হ'ব 1794 চনত ৰংপুৰৰ পৰা যোৰহাটলৈকে লৈ অনা হৈছিল 19 নম্বৰ প্ৰশ্নটো তুংখুঙীয়া বুৰঞ্জী প্ৰণয়ন কোনে কৰে দুতিৰাম হাজৰিকা শ্ৰীনাথ দুৱাৰা বৰবৰুৱা কাশীনাথ ফুকন নে কোনোটোৱে নহয় শুদ্ধ উত্তৰটো হ'ব শ্ৰীনাথ দুৱাৰা বৰবৰুৱা তুংখুঙীয়া বুৰঞ্জীৰ প্ৰণয়ন কোনে কৰে খুব গুৰুত্বপূৰ্ণ এইটো লিখি ৰাখিব যদি মনত ৰাখিবলৈ অলপ অসুবিধা পায় লিখি ৰাখিব শেষৰটো প্ৰশ্ন পালোহি ৰামায়ণ অসমীয়ালৈ কোনে প্ৰথমে অনুবাদ কৰে অপশ্যনসমূহ আছে শংকৰদেৱ ৰাম সৰস্বতী মাধৱ কন্দলী আৰু হেম সৰস্বতী ৰামায়ণ প্ৰথমবাৰৰ বাবে অসমীয়ালৈ অনুবাদ কৰিছিলে শুদ্ধ উত্তৰটো হ'ব মাধৱ কন্দলীয়ে ইম্পৰ্টেণ্ট হয় এইটো মাধৱ কন্দলী চাওঁতে চাওঁতে আমি ভিডিঅ'ৰ শেষৰ অংশ পালোহি ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ প্ৰতিযোগিতামূলক পৰীক্ষা কেন্দ্ৰ কৰি প্ৰস্তুত কৰা জিকে কুইজ কাৰেণ্ট এফেয়াৰ্ছ মেথছ ৰিজনিং আদি নিয়মিতভাৱে পাবৰ বাবে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে আপোনাৰ বন্ধু বান্ধৱী আৰু ভাইটি ভণ্টিহঁতকো দেখুওৱাৰ সুযোগটো দিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'ৰ শেষত আপোনালোকে কমেণ্ট কৰিব ভুল কুটিবিলাক আঙুলিয়াই দিব আপোনালোকৰ সহায় সহযোগ অবিহনে আমি একো কৰিব নোৱাৰোঁ আৰু আমি উইকিপিডিয়া আৰু কেইবাখনো গ্ৰন্থৰ সহায় লৈ আনিবলৈ সক্ষম হৈছোঁ আমাৰ যথেষ্ট কষ্ট হৈছে কষ্টখিনি যদি আপোনালোকৰ বাবে সামান্যও লাভৱান হয় তেতিয়াহ'লে আমাৰ উদ্দেশ্য সফল হৈছে বুলি ভাবিম ধন্যবাদ